Oila, saca pana. ৰাতিপুৱা বাকী ককাইদেউ চাহ কাপকে দিয়া নাই নেকি নবয়ে? এজনীচোন মলয়া। কি হ'ল ৰাতিপুৱাই ৰাতিপুৱাই আহিলি যে? এই ককাইদেউ মানে কিনো কব আৰু হেমিয়ে কথাবোৰ কৈছে ভালছে ক কি হ'ল? ইমান কৰোণা টাইমত মানুহৰ ঘৰলৈ যোৱাটো ভাল নহয় দেই। ক'ৰবালৈ ওলাই গৈছিলি নি আকৌ এইকেইদিন? এই মানে ককাইদেউ মানে আমাৰ ঘৰত চেনি শেষ হ'ল মানে আমাৰ এখেতে আকৌ চেনি দিয়া চাহ খাবই নোৱাৰে নহয়। সেইকাৰণে বোলো ক'লৈ যাওঁ কি নকৰোঁগৈ আপোনালোকৰ ঘৰলৈকে আহিলোঁ। বোলো নবৌক চেনি অকণমানকৈ খুজি পিনি নিওঁ। সেইটো কথা নেকি? কি হ'ল আজিকালি পোনে কি বজাৰ চজাৰ নকৰে নেকি? ঘৰতে সোমাই থাকে নেকি? কিনো ক'ব আৰু ককাইদেউ এদিন মানে তেখেত ওলাই গৈছিলে। পুলিচে পালে নহয়। ভালকৈ কথাটো ক'ব লাগে ন বজাৰ কৰিবলৈ গৈছে বুলি। নক'লে আকৌ এনেই আহিছোঁ বুলি কৈ দিলে। লগ পুলিচে উধাই মাৰিলে নহয়। আপোনাকে কৈছোঁ আৰু আপুনি কাকো নক'ব আৰু দেই। এখেতে বেলেগৰ আকৌ লাজ পাব নহয়। মৰয়া কি হ'ল? কি খবৰ তোৰ? বহুত দিন কাকো লগ পোৱা নাই তহঁতক। আইঅ বাইদেউজনী একদম মুখাটোৱে ল'ব পৰা নাই। আইঅ ইমান খৰকৈ কথা পতিছে। ভালেই আৰু চেনি অকণমান নিবলৈ আহিছিলোঁ। আছে নেকি বাৰু চেনি সৰহকৈ? দি দিয়কচোন। মই পিছত বাৰু ঘূৰাই দি দিম বাৰু। হ'ব চেনিহে কিয়নো ঘূৰাই দিব লাগে? কেতিয়াবা আমাৰো বিপদ হ'ব তেতিয়া তহঁতৰ পৰা ল'ব লাগিব ন তেতিয়া। তই জানো মোৰ পৰা জানো আকৌ ঘূৰাই ল'বি? একে কথা আৰু হ'ব দে আহ ভিতৰলৈ আহ। তয়ো চাহ একাপ খাই যা। মই এখেতলৈ বাকিছোঁ আহ। আইঅ বাইদেউ আপুনি ইমান ভাল। মই যে আগত চাহপাতখিনি যে নিছিলোঁ সেইখিনি ঘূৰাই দিম বুলি ভাবিছিলোঁ। আপোনাৰ কথা এতিয়া শুনিলোঁ নহয়। আপোনালোকৰ বিপদৰ টাইমতো আমিও দিম নহয়। তই পাগল হৈছে নেকি? চাহপাতখিনি আকৌ কেলৈ ঘূৰাই দিব লাগে? কথা যে চাহ যেনিবা আমাৰ ঘৰতে খালিয়ে যেনিবা সেইখিনি চাহ। ইমান দিন অহা নাই আহিছ যে আমাৰ ঘৰলৈ চাহ একাপ খাই যাবি আৰু। ওইলা মোৰ চাহকাপ পিছে ক'ত গ'ল? ৰাতিপুৱাৰ পৰা একো খোৱা নাই। ৰ'বহে আনিছোঁ। ইমান মানে বাইদেউ মই চাহকাপ নাখাওঁ। আপুনি চেনিকণকে আনি দিয়ক। মই মানে কৰোণা ভেকচিন ল'বলৈ যাব লাগে। আমাৰ সেইটো আকৌ চাহকাপ নোখোৱাকৈ ক'তো নাযায়। সেইকাৰণে লগালগ চাহকাপ খুৱাই পিনি পঠিয়াবও লাগে। আমিও যাব লাগে লগতে। একেলগতে ওলাই গ'লেহে পাৰিম আকৌ। এখনেই স্কুটি আছে ন আমাৰ ঘৰত। হয় নেকি? ভেকচিন দি আছে? আমি ক'বই নোৱাৰোঁ। আমাৰ এখেতৰ একো খবৰ খাতি নাই নহয়। শুনিছে? ব'লক আমিও ভেকচিন ল'বলৈ যাওঁ আৰু যিয়ে ডাঙৰটোৱেতো ল'লেই সৰুটোৱে ল'বলৈ আছে। আমি কেইটা ল'বলৈ আছে? ব'লক। কিহৰনো ভেকচিন ল'ব লাগেনো? ঘৰতেচোন সোমাই আছোঁ। একো কৰোণা চোনা নাপায়। ওলাইতো যোৱা নাই ন? ওলাই গ'লেহে কৰোণা বীজাণু বিয়পিব। মানুহডালে মানে বুজি নাপায়। কৰোণা ভেকচিন কেলৈ ল'ব লাগে সেইটো কথাটো ভালছে বুজি ল'ব ন আপুনি। কথা যে কয় ইমান ডাঙৰ কথা কৈ দিব। যাম দেই এতিয়া। আপুনি ওলাই থাকক। ভাত পানী পিছত আহি খামহি। এতিয়া আকৌ নেপামগৈ শাৰী পাতিবগৈ লাগিব। ভালেই হ'ল তই ক'লিহি কথাটো দেই। আমিও এতিয়া ল'বলৈ যাম আৰু মই চেনিকণ আনি দিছোঁ। তই লৈ পিনি যাবিগৈ চাহ খাব নৰখাওঁ আকৌ পিনে দেৰি হ'বগৈ ন। তই যদি পাৰ ন আমাৰ তিনিটালৈও অকণমান জেগাডোখৰ থৈ দিবি। নহ'লে বহুত দীঘল লাইন পাতিব লাগিব নহয়। বাইদেউ ঠিক আছে। খুৰী আজি যে আকৌ ৰাতিপুৱা আমাৰ ঘৰত কিবা শেষ হ'ল নেকি? দাইল চাউল আলু পিঁয়াজ যি আছে লৈ যোৱা। আমাৰ ঘৰতো একোডাল নাই। গুণটো লকডাউনৰ ভিতৰতে বৰ এডাল হলিচোন। মই কি গছৰ ডাল নেকি? এডাল দুডাল কৰি আছে যে। ঘৰত সোমাই একদম মানে খটাখুৰ বনি গৈছ। বৰ দন্দুৰা হৈ গৈছে তই। আপুনি কিন্তু ঘৰত সোমাই তথাপিও অকণো চেঞ্জ হোৱা নাই আকৌ। লোকৰ ঘৰত দাইল আলু কচু পিঁয়াজ সেইবোৰ আনিবলৈ বাদ দিয়া নাই আকৌ। আজি কিনিবলৈ আহিছিলে পিছে। আজি মানে চেনি সৰকাইছে আমাৰ ঘৰৰ পৰা। ঘূৰাইতো নিদিয়েই। কিমান যে দোকানৰ পৰা কিনা চাগে কিমান টকা আপোনালোকৰ খৰচ হ'ল দি। আমাৰ ঘৰ মানে পাপা বাগৰ পইচা খতম কৰিছে আপোনালোকে। গুণা তোক লাগে নেকি হে? কি দিবানো? খুৰীয়েহে নিবলৈ আহিছে। খুৰী নিচিনাকৈ মই খুজি নুফুৰো নহয়। বাই খুৰী। মলয়া বেয়া নাপাবি দেই গুণৰ কথা। বৰ বেয়া হৈছে বনমাছ হৈছে সি। নাই বেয়া পোৱা নাই আজিৰ কাৰণে নিছোঁ আৰু চেনিখিনি একেবাৰে মানে নাই যে পিছত আপোনালোকক ঘূৰাই দি দিম দেই। মই গম পাইছোঁ তই গুণৰ কথাত বেয়া পাইছ বুলি। হ'ব দে নাপাতে তাৰ দৰকাৰ নাই নহয় তাৰ কথাক লৈ। সি উল্টা পুল্টা বকিয়ে থাকিব।
পাগলৰ নিচিনাকৈ যা এইখিনি লৈ লৈ চাহ বনাই খাগে আৰু কি কয় কৰোণা ভেকচিন ল'বলৈ যাবি নহয় মই গৈ আছোঁ মোৰ কাৰণে জেগা থৈ দিবি দেই যা 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 ককাইদেউ পঢ়ক আহিছোঁ দেই মই হেৰা নিজৰ ঘৰলৈ অলপমান চাবা ইমান গাল যে চেনিতে দি পঠিয়াইছে এতিয়াহে চাহকাপ খাবলৈ লাগে দুচামুচমান দি পঠিয়াইলে হয়চোন কি যে মানে ঘৰখন আমাৰ উদং হৈ যাব তাহাঁতক দি দি তাহাঁতকো আমি তাহাঁতৰ পৰিয়ালটো কি মই চম্ভালি ৰাখিছোঁ নি মোক পইচাবোৰ যে তেনেকৈ খৰচ কৰিছা হা যি কৰিছা আৰু মানে এই হ'ব দিয়কচোন নিছে আৰু সেইকণনো নিছে ন আমি সেইকণেনো সাঁচিনো কি কৰিমনো আমাৰতো বিপদৰ টাইমত তাহাঁতি আমাক চাব ন আমাৰ ওচৰ পাজৰ মানুহ আমি যদি তাহাঁতৰ বিপদৰ টাইমত সহায় নকৰোঁ কেনেকৈ হ'ব বাৰু জানো তুমিহে জানা আৰু তাহাঁতৰচোন বিপদটো আহিয়ে থাকে ইটো লাগে সিটো লাগেগৈ যি কৰা কৰা আৰু তোমাৰ কথা চাহকাপ মই টেবুলত থৈছোঁ আপুনি খাই লওকগৈ যাওক আৰু ভালছে ওলাই লওক ভেকচিন ল'বলৈ যাওঁ আজি নল'লে নহয়নে বাৰু আজি আমাৰ গাঁৱৰ স্কুলৰ ফিল্ডত দি আছে তাত ইমান ওচৰতে দিছে যে তাত লৈ আহোঁগৈ আকৌ বেলেগলৈ দূৰলৈ যোৱাতকৈ ব'লক ওলোৱা হা ল'বই লাগিব আৰু আজি ভেকচিন खुशबू हवाओं में मिल गई धड़कन को आशिकी मिल गई कभी अब मसल मसल गई ऐ गुना কি হল এটো কি উল্টা পুল্টাখন কৰি আছ অংগী ভংগী কৰি আছ পাগল হলি নেকি মাজনী অলপ বেছি তই বুজিছ বেছি টাইম গুৰুবত সোমাই নাথাকিবি এনে পাগলৰ নিচিনাকৈ উল্টা পুল্টাখন পাগলে হলি ওলাইছিল তই বাহিৰলৈ ওলাই যাবি অলপ এখন মানে ঘৰত সোমাই তহঁতৰ এই ৰকমহে হৈছেগৈ মানে মই কিবা নাচিহে আছিলোঁ কিবা ধৰণৰ মানে নাচিব নাজানো আকৌ সেইকাৰণে পাগল বুলি ভাবিলা বেছি অলপ সেইবোৰ কথা বাদ দে এতিয়া ওলাই যাব লাগিব দেই ভালছে ওলাই থাক ক'ত যাম আমাৰ গাঁও স্কুললৈ যাব লাগিব ওলাই থাক জলদি যাব লাগিব দেই এতিয়াই গাঁও স্কুল যে নিব নাযাওঁ তোক মই সোধা নাই তই যাবি নে নাযাওঁ বুলি যাবই লাগিব ভেকচিন দি আছে ভেকচিন মানে বেজী এই বেজী আমি ল'ব নালাগে নহয় চাগে চোন বয়সেই হোৱা নাই তোমালোকে মোক আৰু বাই সৰু ল'ৰা ছোৱালীবোৰ কাৰণেও আহিলে বেজী তহঁতক দিব ওলাবি যাবই লাগিব মই নলওঁ এইবোৰ এক্টিংবোৰ মোৰ আগত দেখাই দিবি ল'বই লাগিব কেইবছৰমানৰ পিছত বেছি দাম বহুত হ'বগৈ লাখত চবগৈ এতিয়া তোক বাপেৰে পইচা দি তোক লোৱাব নিদিয়াই চবেই লৈ শেষ কৰিছে তাত শিকি যাবি নেকি নলওঁ কৈছোঁ নহয় নলওঁ তোমালোকে নলগে মোৰ বেজিলে ভয় লাগে মই নলওঁ ওলাবি নে তই এচাৰি আনো ঐ তই ক'ত সোমালিকে ওলা এতিয়াই ওলা কৈছোঁ নহয় এতিয়াই ওলা নলওঁ বেজি বেয়া বেজিটো দুখ পাওঁ তই কথা ক'লে নুশুন ন ৰ এই চাৰি আনিছোঁ ৰ মই উভতি অহালৈকে যদি তই ওলাই যদি ৰেডি নহ তোক মই এচাৰি কোব কি তোমাৰ আজি মই ঘৰৰ ভিতৰত থাকিবই নিদিওঁ মই নলওঁ দুখ পাওঁ ঐ গুণা বেজি নলওঁ আই ঐ ইমান কান্দিছে মায়ে হেনো টোকলা আহোঁতে চকলেট খুৱাব যা 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 নাখাওঁ মই চকলেট মই বেজি নলওঁ তইলৈকে জানা মোৰ ভাগতো মই ল'লোঁ নহয় বেজি বহুত বিষাই ন বেজিটোক যেতিয়া খুচি দিয়ে অঁ জান এনেকুৱা বিষাই নহয় মই কান্দি গৈছিলোঁগৈ তই জান তই যে কেনেকৈ ল'বি নহয় নলওঁ মই কেলৈ নল'বি তই নলওঁ বুলি ক'লে হ'ব নি মায়ে যদি চুচৰাই নিব মাৰিব এতিয়া ৰ মায়ে চাই আনিব গৈছে তোক দিব আজি খালি আৰু মাৰ তোমাক কৰ না বহুত বিষাব বুলি তোৰ কথা শুনিব তো কৈ দেচোন যা বিষালেও যা এনেকুৱা বিষাব নহয় তই একদম চিঞৰি চিঞৰি কান্দিবি চাগে মাৰ লগত এনেও থাকিব নহয় যা 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 বেজিটো লৈ আনিবি তেজ একদম ওলাই যাওঁ ফুচকৈ তেজ ওলাই একদম বেজিটো যেতিয়া খুচি দিব তাৰপিছত এনেকুৱাটো বিষাব আৰু জান তোৰ নিচিনা বয়সৰ ল'ৰা ছোৱালীবোৰে এনেকুৱা কান্দিছে একদম ঠৰঙা হৈ গৈছেগৈ জানকে এনেকুৱা বিষাইছে চাগে তাহাঁতৰ আৰু জান নাৰ্ছজনীয়ে যেতিয়া বেজিটো দিয়ে ন খুচি দিয়ে এতিয়া সেই বেজি লোৱা জেগাডোখৰত এনেকুৱা দিছে থাপকৈ মাৰি দিয়ে নহয় একদম মানে একদম তই মানে তই চাগে কি হ'ব তোৰ ঠিকেই নাই মানে তোৰ মানে আজি যা 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 তোৰ কি ভাবিছে তাক ভয় খাই থাকিবলৈ এনে কেলৈ কৈছ কথাবোৰ মই মানে এনেই কৈছিলোঁ ধেমালিহে কৈছিলোঁ
ঐ গুণ মই এনেইহে কৈছিলোঁ দেই এইবোৰ ধেমালিহে কৈছিলোঁ দেই তোক ভয় খুৱাইছিলোঁ যা 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 বেজি লগে যা বেজি ল'লে ভাল যা যা তই ইয়াৰ পৰা তাকে একদম মানে যেনে তেনে তাক যাবলৈ হেৰি কৰিছিলোঁ সি আৰু ভয় খাই আছে ইয়াক গুণা উঠ এই দাদাটোৱে এনেই কৈছিলে তোক সেইবোৰ কথা একো নিবিষায় মই আছোৱেচোন মাজতি বিষাই নিবিষাই বুলি কৈছোঁ নে ওলাইছে নে আকৌ এইবোৰ কান্দা মেলাবোৰ কৰি নিদিবি ওলালে ওলা এনেই দেৰি হৈছে আকৌ হ'লে তোক মাতিবলৈ আহিব নাই মই এইবাৰ আহিলে একদম এচাৰি সৈতে আহিম ঠিকছে দিম অকণমান আপোনালোকে বেজি ল'লে নে বাৰু আমাৰ লোৱা দেৰিয়ে হৈছে যাওঁ এতিয়া বেজিটো ল'বলৈ কিনো হ'ব পাওঁ নে নাপাওঁ আজি বেজিটো ল'বলৈ লাইন পাতিবলৈ আছেই যাওঁ দেই বাই বাই আহিছোঁ আজিৰ কাৰণে